নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এয়া মোৰ লগত আছে আমাৰ সম্পূৰ্ণ 7জন ফ্ৰেণ্ড। এইফালে ব্লগ বনাই আছে। আমি গোটেই আজি 7জন আৰু এজন ক'ত গ'ল? আৰু সেই আগত গৈছে, দেখাই আছোঁ। আজি পূজা চাব আহিছোঁ বেলতলাত, আপোনালোকে চাই থাকক। শুনক, মই 7জন কৈছিলোঁ যে আজি এক লগত লগ খাইছোঁ আৰু 2জন গায়ব হৈ আছিলে, পূজা চাই আছিলে। তো এই 2জন ৰাজীৱ, হিৰু, বেদান্ত, চন্দন, দীপাংকৰ, দীপজ্যোতি। চ' এতিয়া আমি বেলতলা পূজা চাব আহিছোঁ। কেমেৰা টিপাই নাই, ৰেকৰ্ডিং এয়া চাওক, বেলতলা পূজা চাব আহিছোঁ। এয়া আজি সপ্তমী। চ' আজি আৰম্ভণি কৰিছোঁ আৰু আমি গোটেইবোৰ লগ খালোঁ, কাৰণ মেক্সিমাম আমাৰ আপাৰ আছামত থাকে, 2জন আপাৰ আছামত থাকে আৰু মই থাকোঁ চাংচাৰি, বাকী 3জন থাকে গুৱাহাটীতে। চ' সকলোবোৰ একেলগে লগ হোৱা নাযায়। চ' আজি লগ হ'লোঁ পূজা বুলি, আৰু আমাৰ নতুন নতুন ভিডিঅ' পাব, আপোনালোকে চাই থাকক পূজা কেনেদৰে আমি এনজয় কৰোঁ। এয়া ৰাজীৱৰ বৌয়ে, এয়া কাবেৰী বাইদেউ বৌ। দেউতাৰ সমনীয়া মাতৃৰ চেনেহখন আমাত, তাতেই যদি মিহলি হয় আপোন ঔৰসৰ কেঁচুৱাতীৰ। মোৰ প্ৰাণৰ ভক্তৰ ওপৰত কৰিছা অত্যাচাৰ, শুনিল নাপাবি নিস্তাৰ। কোনো কালে মই কাকো বাধা দিয়া নাই। তুমি দেৱী, মোৰ কামত বাধা দিয়াৰ নাই অধিকাৰ। আপোন পথে চলিছে সকলো, কোনেও কাৰো কৰা নাই অহিত বাঞ্ছা। তুমি কৰিছা কি? শ্মশানৰ সপোন দেখিছা। মানুহ আজি ভিতৰ, সুন্দৰ প্ৰকৃতি কৰিছা কলংকিত। এয়াই মোৰ আনন্দ, মোৰ কাম। অহিত সাধন কাৰো নহয় কান্য, এয়া মানে খাইছিলোঁ, দীঘল আছিলে বস্তুটো, সৰু হৈ থাকিলে। এতিয়া পকৰি খাবলৈ চব ৰখি আছে। চব এয়া কমল, ঘামি জামি অৱস্থা নাই, যেন বৰষুণে দিলে তাৰ গাত। এয়া পকৰি দেখা এয়া চব পকৰীৰ অপেক্ষাত গোটেইবোৰ, চব একো খাই অহা নাই কোনেও। অৱস্থা চোৱা। এইটো গোলা খাইছে, গোলা। পূজা চোৱাৰ উৎপাতত মানে ক'ত কি লাগিলে একো গমেই নাপায়। এইবোৰ ফুচকা খাই ক'ত চোৱা। আমি ফুচকা খালোঁ, কিন্তু দেখুওৱা নহয়। মই লৈ ল'ম। तत्त्वं श्रीजगदम्बा प्रीत्यर्थे जपे विनियोगः। ॐ नमः चण्डिकाय। सर्वयोगसमन्विताः नानाभरणशोभाढ्या नानारत्नोपशोभिताः दृश्यन्ते रथमा